নমস্কাৰ বন্ধুসকল, খবৰ ভালনে? আজি আমি বিলাহী খেতিয়কৰ বাবে বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব আগবাঢ়িছোঁ। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো চাই আমাক উৎসাহ যোগাব। খেতিয়কৰ বাবে শস্য কিমান উৎপাদন কৰিছে, তাতকৈ কিমান ভাল দাম পাইছে, এইটো বেছি গুৰুত্বপূৰ্ণ। বিলাহী খেতিয়কৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে বজাৰত ভাল দাম নোপোৱাটো। যি সময়ত বিলাহী বজাৰত উলিয়াব পৰা হয়, তেতিয়া বজাৰ বিলাহীৰে ভৰি পৰে আৰু দামেই নাইকিয়া হৈ পৰে। ফলত খেতিয়কৰ মূলধন বুলিও দিগদাৰ হয়। গতিকে বজাৰ অনুসৰি চিন্তা কৰি চিটজাতৰ গুটি লগালে ভাল দাম পোৱা যায়। প্ৰশ্ন কেইটামান কৰিলে বেয়া পাব নেকি? আপুনি বাৰু ঘৰত খাবলৈ বা ব্যৱসায় ভিত্তিত বিলাহী খেতি কৰে নেকি? যদি কৰে, তেনে গুটি ক'ৰ পৰা কিনিব? গুটি কিনোতে কি জাতৰ কিনিব? গুটিৰ পেকেটটোত থকা কেইটামান শব্দ লক্ষ্য কৰিছে নেকি? ডিটাৰমিনেণ্ট, ইনডিটাৰমিনেণ্ট, ছেমি ডিটাৰমিনেণ্ট, ৱাৰ্ফ ইত্যাদি। এই শব্দকেইটাৰ গুৰুত্বপূৰ্ণ অৰ্থ আছে, যিয়ে আপোনাৰ গোটেই খেতিডৰাকে প্ৰভাৱিত কৰিব আৰু আপোনাৰ উৎপাদন কেনেকৈ বজাৰ পাব বা ভাল দাম পাম সেয়া নিৰ্ধাৰণ কৰিব। প্ৰথমেই জানো আহক ডিটাৰমিনেণ্ট ভাগৰ বিলাহী কি হয়। ডিটাৰমিনেণ্ট ভেৰাইটিক আমি অসমীয়াত জোপোহা, গুল্মজাতীয় বা পোনে পোনে ইংৰাজীৰ পৰা অসমীয়া কৰি নিৰ্ণায়ক কৰি দিব পাৰোঁ। নিৰ্ণায়ক মানে ইয়াৰ উচ্চতাৰ কথা কোৱা হৈছে। ডিটাৰমিনেণ্ট জাতৰ বিলাহী গছ বেছি ওখ নহয়, 3 বা 4 ফুট ওখ হয়। ফলবোৰ একে সময়তে পকে, মানে প্ৰায় 2 পৰা 3 সপ্তাহৰ ভিতৰত সকলো ফল পকি যায়। গছৰ একেবাৰে ওপৰৰ ডালত ফুল ফুলাৰ পিছত গছজোপাৰ বৃদ্ধি বন্ধ হৈ পৰে বা গছ আৰু নাবাঢ়ে। গতিকে যদি ব্যৱসায় ভিত্তিত বিলাহী খেতি কৰে, তেন্তে বজাৰৰ কথা ভালকৈ জানিব লাগিব। যি সময়ত ভাল দাম পোৱা যায়, এই সময়ত আপুনি খেতি চপাব পাৰে যদি এনে বিলাহী খেতি কৰি ভাল লাভ কৰিব পাৰিব। গতিকে এই ধৰণৰ বিলাহী খেতি কৰোঁতে আগতীয়াকৈ বজাৰৰ উমান ল'ব জানিব লাগিব। যদি বজাৰত ভাল দাম নাপায়, তেন্তে কি কৰিব? অত্যাধিক ফল বিক্ৰী নহ'লে সংৰক্ষণৰ কথা আগতীয়াকৈ ভবা উচিত। যেনে বিলাহীৰ চচ বনোৱা কোম্পানীৰ লগত যোগাযোগ ৰাখিব লাগিব। যিসকল খেতিয়কৰ ঠাই কম, তেওঁলোকৰ বাবে এই ধৰণৰ বিলাহী খেতি কৰা সুবিধাজনক। সকলোৱে জানো বিলাহী গছ বহুত শক্তিশালী নহয়। বেছিকৈ বিলাহী ধৰিলে গছজোপা হালি পৰি যায় আৰু বিলাহী মাটিত লাগি থাকে। তেতিয়া ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ হৈ বিলাহী নষ্ট হয়। জোপোহা জাতৰ বিলাহী মাত্ৰ বাঁহৰ গোজ বা জেৰুৱা খুঁটি দুটামানেৰেই গছজোপাক বান্ধি থিয় কৰি ৰাখিব পাৰি। এতিয়া আহোঁ ইনডিটাৰমিনেণ্ট জাতলৈ। এই জাতৰ বিলাহীক আমি লতাজাতীয় বিলাহী বুলি ক'ব পাৰোঁ। এই জাতৰ বিলাহী গছ 6 পৰা 10 ফুট মান ওখ হ'ব পাৰে। গছ বঢ়াৰ লগে লগে ফল লাগি গৈ থাকে। গছ নমৰালৈকে বিলাহী লাগি থাকে। কিন্তু এই জাতৰ বিলাহী খেতি কৰিবলৈ বিশেষ যতন ল'ব লাগে। বগাই যাবলৈ সুবিধা কৰি দিব লাগে। কেনেকৈনো বগাই যাবলৈ সুবিধা কৰি দিব লাগে, অলপ পিছত আলোচনা কৰি আছোঁ। গছবোৰত কিছুমান কাষলৈ বাঢ়ি যোৱা ডাল থাকে, যাক আমি চোখক বা ইংৰাজীত ফাক্কাৰ বুলি কওঁ। এই ডালবোৰ কাটি দিলে ফল কমকৈ লাগে, কিন্তু গছজোপাত সোনকালে ফল লাগিব ধৰে। এই অতিৰিক্ত ডালবোৰ কাটি দিলে আৰু এটা সুবিধা হয়, বতাহ সহজে সোমাব পাৰে আৰু কিছুমান ভেঁকুৰজনিত বেমাৰ কম হয়। গতিকে আপুনি যদি কেইমাহমানলৈ নিয়মীয়াকৈ বিলাহী বজাৰত নিব বিচাৰে, তেন্তে এই ধৰণৰ বিলাহী খেতি কৰিব পাৰে। যদি ঘৰত খাবলৈ লগায়, তেনে অতি
নিয়মিতভাৱে আপুনি বিলাহী পাই থাকে। এতিয়া আকৌ ছেমি ডিটাৰমিনেট বিলাহীলৈ। এইবিধ বিলাহীক বহুতে চাপৰ হৈ থকা ইনডিটাৰমিনেট জাত বুলি ক'ব খোজে, মানে বেছি ওখ নোহোৱা লতাজাতীয় বিলাহী। আমাৰ বেছিভাগ বিলাহীৰ জাতেই ছেমি ডিটাৰমিনেট জাত। লতাজাতীয়ও নহয়, জোপোহাও নহয়, দুয়োটাৰ মাজতে অৰ্ধ লতাজাতীয় বুলি ক'ব পাৰি। গছবিলাক 5-6 ফুটমান ওখ। এইবিলাক বিলাহীকো বগাই যাবলৈ সুবিধা কৰি দিব লাগে। ইয়াৰ লগতে আন এবিধ বিলাহী আছে যাক আমি ইংৰাজীত ডুৱাৰ্ফ বুলি কওঁ। অসমীয়াত আমি ইয়াক বাওনা বুলি ক'ব লাগিব। গছবোৰ বহুত সৰু হয়, ফলবোৰ একে সময়তে পকে। আপোনাৰ ঘৰৰ টাব আদিত লগাবলৈ সুবিধা। আমি কৈ আহিছিলো যে বিলাহী গছ বৰ শক্তিশালী নহয়, গতিকে বিলাহী লগাৰ পিছত গছজোপাক থিয় হ'বলৈ বা বগাই যাবলৈ সুবিধা কৰি দিব লাগে। কোনবিধ বিলাহীক কেনেকৈ বগাই যাবলৈ সুবিধা কৰি দিব লাগে আমি জানিব লাগিব। প্ৰথমতেই আমি টাবত খেতি কৰিব পৰা ডুৱাৰ্ফ বা বাওনা জাতৰ লগতে ডিটাৰমিনেট জাতৰ কথা ক'ম। সাধাৰণতে জেংৰা খুঁটি এটা মাৰিও আমি এই গছবিলাকক থিয় হৈ থাকিবলৈ সুবিধা কৰি দিব পাৰিম। বেলেগ বেলেগ মানুহে কেনেকৈ কৰিছে চাওঁ আহকচোন। এইখন ছবিত দেখিছে নহয়, প্ৰতিডাল বিলাহীৰ বাবে একোটা বাঁহৰ জেওৰা খুঁটি ব্যৱহাৰ কৰিছে। ইয়াত আকৌ একোডাল গছত 3টাকৈ খুঁটি ব্যৱহাৰ কৰা হৈছে। এই খেতিয়কজনে আকৌ লোহাৰ ৰডেই ব্যৱহাৰ কৰি দিছে। যিয়ে ব্যৱহাৰ নকৰক কিয়, গছডালত টানকৈ কাঠি নিদিব। লগতে ধাৰ থকা ৰছী যেনে ক্লুৰ তাঁৰ, পাতল নাইলন বা প্লাষ্টিকৰ ৰছী আদি ব্যৱহাৰ নকৰিব। মৰাপাটৰ বা নাৰিকলৰ চুটলি ৰছী সকলোতকৈ ভাল। নহ'লে গছজোপা কাটি তাত ঘাঁহ লাগি যাব আৰু বেমাৰে দেখা দিব। এই বুদ্ধিবোৰ কিন্তু লতাজাতীয় বা অৰ্ধ লতাজাতীয় বিলাহীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰো। এইবিধ বিলাহী কেনেকৈ বান্ধিব পাৰি আমি চাওঁ। আপোনাৰ হাতত কিবা নতুন বুদ্ধি থাকিলে আমাক কমেণ্ট বক্সত জনাব। এই ভিডিঅ' কেইটা ভালকৈ চাওকচোন। আমি দেখা পালো যে বিলাহীবোৰক ওপৰৰ পৰা ছাপৰ্ট দিয়া হৈছে। এই ভিডিঅ' কেইটা গ্ৰীণ হাউচৰ ভিতৰত। গ্ৰীণ হাউচৰ ভিতৰত এনেকৈ বান্ধিব সুবিধা। আমি পথাৰত কৰা খেতিত এনেকৈ বান্ধিব লাগিলে কি কৰিম? সহজ বুদ্ধি এটা আলোচনা কৰোঁ। প্ৰশ্ন এটা সুধো, আপুনি বাৰু কাপোৰ ধুই বাহিৰত কেনেকৈ শুকুৱায়? বাঁহ এডাল বান্ধি তাক মেলি দিয়ে নে তাঁৰ এডাল বান্ধি তাক মেলি দিয়ে? আমিও কাপোৰ মেলাৰ নিচিনাই কৰিব পাৰোঁ। শাৰী শাৰীকৈ লগোৱা বিলাহীবোৰৰ পোনে পোনে এডাল বাঁহ বা তাঁৰ ওলমাই দিব লাগিব। বাঁহ ওলমালে অলপ টকা বেছি খৰচ। GI বা গেলভেনাইজ আইৰণ ৱায়াৰ কেনেকুৱা হ'ব? না বহুত টকা যাব। আমাৰ যে প্লাষ্টিকৰ বটলবোৰ তৈয়াৰ কৰে, সেই প্লাষ্টিকবিধ যাক কোৱা হয় পেট বা পলিইথাইল টেৰিকটিলেট, তাৰে অতি সুন্দৰ ৰছী তৈয়াৰ হৈ আছে। ইয়াক বহুতে টমেটো ৱায়াৰ বুলিও কয়। দাম বহুত কম। একোডাল ৰছী 5-7 বছৰলৈ নিহিলে। তেনেকুৱা 1.2 মিলিমিটাৰ মান শকত পেট ৰছী একোডাল ওলোমাই দিব পাৰে। বাঁহৰ খুঁটাৰ সলনি বাঁহডাল ভাল কৰি কেৰেচিয়াকৈ বান্ধি ল'ব পাৰে। তাতে ৰছীডাল বান্ধি দিব পাৰে। দুয়োপিনে দুটা মজবুত খুঁটাৰে কেৰেচিয়া কেইটা টানি বান্ধিব। 10-15 ফুটৰ মূৰে মূৰে এনেকুৱা একোটা কেৰেচিয়া বান্ধিলেই ওলোমাই দিয়া ৰছীডাল হৈ গ'ল। এতিয়া বিলাহী গছবোৰ কেনেকৈ বান্ধিব? এই সৰু ভিডিঅ'টো চাওকচোন। গছডালৰ গুৰিতে
মৰাপাট, নাৰিকল বা সস্তাতে পোৱা প্লাষ্টিকৰ ৰছী একোডালেৰে গৰুৰ পঘাত দিয়াৰ দৰে গাঁঠি একোটা মাৰি দিয়ক। গাঁঠিটো মাৰোঁতে সাৱধান হ'ব লাগে, যাতে গছডালৰ গুৰিটো বাঢ়ি গ'লে ৰছীডালে বাধা নিদিয়ে। তাৰপিছত গছডালত এনেকৈ পকাই নি ওপৰৰ ৰছীডালত বান্ধি দিলেই হ'ল। গছবিলাক সহজে বগাই যাব পাৰিব। পিছত গছ হালি গ'লে নতুন ৰছী বান্ধি বেলেগ বেলেগ ডালবোৰো ওলোমাই দিব পাৰিব। আজিকালি বজাৰত আকৌ ফুটবলৰ গ'লকিপাৰৰ নেটখনৰ দৰে নেট কিনিব পোৱা যায়। ক্ৰপ ছাপোৰ্ট নেট বুলি কয়। তেনেকুৱা নেটো ব্যৱহাৰ কৰিলে সহজ। তিয়ঁহ, তিতা কেৰেলা, লেচেৰা মাহ, লতা বিন আদিও এই পদ্ধতিত খেতি কৰিব পাৰিব। আপুনি নিজে জাল গুঠিব জানিলে আজৰি সময়ত এনে নেট সহজেই তৈয়াৰ কৰি ল'ব পাৰিব। আমাৰ আলোচনাটোত ভাগ লোৱাৰ বাবে ধন্যবাদ। আপোনাৰ পৰামৰ্শ আমাক জনাব। বৈজ্ঞানিক প্ৰযুক্তিৰে অসমৰ খেতিয়কসকল আগবাঢ়ি যাবলৈ সকলোৰে সহযোগিতা অতি দৰকাৰ। আমাৰ ইউটিউব চেনেলৰ যোগেদি সহজ অসমীয়াত আমি জনা খেতিৰ তথ্য দিয়া আমাৰ প্ৰধান উদ্দেশ্য। আমি কৃষক সমাজ বা সাধাৰণ ৰাইজৰ বাবে আমাৰ হাতত থকা তথ্যবোৰ সকলো মানুহে বুজি পোৱাকৈ আগবঢ়াব বিচাৰিছোঁ। সঠিক আৰু নিৰ্দিষ্ট মাত্ৰাত সাৰ, কীটনাশক আদিৰ প্ৰয়োগ সকলো মানুহৰ স্বাস্থ্যৰ বাবে অতি দৰকাৰ। আমাক ফেচবুকত বিচাৰি পাব আমাৰ খেতি নামৰ পৃষ্ঠাত। বীজৰ পৰা দৰৱলৈ খেতিৰ প্ৰণালী, বতৰ, সময় সকলো সামৰি সকলো খেতিৰ সবিশেষ বিজ্ঞানসন্মত তথ্যৰ বাবে আমাৰ ৱেবছাইট www.assamgreentech.com চাব পাৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজোৱাৰ লগতে ফেচবুকতো আশীৰ্বাদ কৰিম। ধন্যবাদ।